আপোনাৰ ভিকটিমটোৱে অফেয়াৰ কৰা কথাটো হৈছে যে সি এজন সাইকোপ্যাথ হয় যেতিয়া তাই স্কুলত আছিলে মাইনৰ ফাৰ্ষ্ট অফ অল शी वाज अ মাইনৰ তাই মাইনৰ আছিলে আৰু হেতু মোমেন্টত তাইক ম্যানিপুলেট কৰি কেনে তাইক পলাই পেলাই লৈ গুচি আহিছে আৰু কিটাও বিয়া পাতা নাই মন্দিৰত বিয়া পাতিছে কিন্তু কিটাও इन फ्रंट ऑफ जज कितिया मैंने कोर्ट मैरिज करना है जब पापा ने बोला है कि लीगल करो ये कितिया मैरिज सर्टिफिकेट कभी नहीं किया हाँ हाँ तार पिছত और जदि কৈ আছে যে এনকা अफेयर तो হি বহুত আগৰ পৰাই আমাৰ লগতো কাট অফ কৰি দিছিল বিকজ হি বহুত টক্সিক হয় সেইকাৰণে আমাৰ সবৰ লগত হি কাট অফ কৰি দিছিল কথা পাতিব নিদিছিল ফোন চেক কৰিছিল সব জায়গাত কৰিছিল আৰু তাই নিজৰ ৰিলেশনশ্বিপটো পিস ৰাখিবৰ কাৰণে জাস্ট বিকজ হানটা বাচ্চা আছে সেইকাৰণে তাই সব এৰিছিলে এণ্ড তাৰ পিছত হি সবৰ লগত আপুনি নিজে ভাবক আপোনাক যেতিয়া ৰুমত বন্ধ কৰি দিয়ে সবৰ লগত কথা নাপাতে আপুনি পাগল হৈ যাব পেণ্টেল পিস গুচি গৈছিলে তাই হেতু মোমেন্টত তাৰ পিছত হি যাই কাৰণে তাক কি কয় তাই যেতিয়া লাহে লাহে হি মাৰিছিলে কিবা সৰু সৰু মাইনাৰ তাৰ শৰ্ট টেম্পাৰ আছে হি মাৰিছিলে সবকে মাৰিছিলে ইভেন যেতিয়া মই স্কুলত আছিলোঁ সেইটো টাইমত মুকু মাৰাৰ কথা কৈছিলে এণ্ড ঠিক আছে সেইবোৰ গ'ল হি ঠিক হৈ গ'ল তাৰপিছতকে মাৰে ঠিক হৈ পাৰে ঠিক হয় মৰম কৰে মাৰি কেনে মৰম কৰে তাৰপিছত লাষ্টত যেতিয়া তাই স্কুলৰ পৰা ইণ্টাৰ্ণশ্বিপ গৈছিলে চ' ইণ্টাৰ্ণশ্বিপত যাওঁতে তাই দেখিছে যে চব মানুহে কিমান তাই 22 হয় আৰু এইবাৰ জাষ্ট 22 হ'ব হ'লে হয় তাই সেইটো মোমেন্টত তাই ভাবিছে যে তাই নিজে সাকসেসফুল হওক নিজৰ লাইফত আগবাঢ়ক তাই তো সেইটো মোমেন্টত তাইক ডাউট কৰিছে যে তাই কোনোবা অফেয়াৰ আছে ঠিক আছে যদি অফেয়াৰ আছে আপোনালোকে তাই কিবাও চেক কৰিব পাৰে আপুনি গম পাই যাব আপুনি আপোনাৰ লগৰ মাজত ল'ৰা ছোৱালী সব আছে জাষ্ট বিকজ এটা ল'ৰাৰ লগত হাই হেল্ল' কৰিলে সেইটো বয়ফ্ৰেণ্ড বা এয়া হৈ নাযায় ই টক্সিক হয় সিহঁতে এনেকৈ ডাঙৰ হৈছে সেইকাৰণে কৈছে তাই অফেয়াৰ আছে তাইৰ ৰেপুটেশ্যনত ক'ব দৰকাৰ নাছিল এইটো বস্তু হি জাষ্ট বিকজ আৰু সি চালেণ্ডাৰটো কৰিছে গম পাই সি তাই ইমান পইচা নাই যে সি বৰ দূৰত পলাই গুচি যাব আৰু সেইটো আৰু কেতিয়াও সি ফাইনেন্সিয়েলি তাইক ছাপোৰ্ট কৰা নাছিল ইভেন তাইৰ মাক বাপেকৰ পৰা লৈছিলে প্লাছ সি গম পায় আজি তাইক যদি সি যদি ওলাই যায় কোনোবা আসাম পুলিচে তাক ওলাবই আপোনালোকে জানিছিলে তাই জানি বুজি সি চালেণ্ডাৰ কৰিছে ইভেন সি এইটো কৈছে যে তাৰ আগতেও সি মোৰ ওচৰত এইটো কথা কৈ দিছে তাৰ পুলিচত তাৰ চিনাকি আছে আৰু সেইকাৰণে সি আজি এইবিলাক পুলিচৰ এইবোৰ চালেণ্ডাৰ কৰিছে যাতে তাৰ সাজাটো কমি যাওক কিন্তু তাৰ সাজাটো কম হ'ব নালাগে মানুহ এটা মৰিছে যিমানেই যি হৈ নাযাওক তাৰ একো ৰাইটছ নাছিল মাৰিবৰ কাৰণে কাৰোবাৰ এটাক আৰু বহুত আগৰ পৰা অবিউজ কৰিছে ইভেন সি তাক ৰেপ কৰিব ট্ৰাই কৰিছে জাষ্ট বিকজ তাই মেৰিড আছিলে কেতিয়াও এনেকৈতো মেৰিড নহয় বাট ৰেপ কৰিব বহুতবাৰ ট্ৰাই কৰিছে ইভেন তাই মোক নিজে ফোনত কৈছে যে ৰাতিপুৱাৰ টাইমত বহুতবাৰ এনেকৈ তাইক ইণ্টিমেট হ'ব ট্ৰাই কৰে তাই মন নাছিলে তাই ডাইৰেক্ট কৈছে তাই এৰিব বাৰে বাৰে কৈছিল এৰিম কিন্তু সি কৈছে মই নিজে তোক মাৰি দিম নহ'লে মই কি কয় তোক মাৰি দিম নহ'লে মই মৰি যাম এইবোৰ কৰি আছে এইবোৰ চাইক'পেথ হয় এইবোৰৰ একো এয়া নাই আৰু যদি আপোনালোকে কৈ আছে যে তাই অফেয়াৰ আছে কিবা আছে তাই যদি ঘৰৰ ভিতৰত বন্ধ আছে তে তাই কেনেকৈ অফেয়াৰ হ'ব তাইক যদি আমাৰ লগত লগ কৰিব নিদিয়ে তাই সেইটো কেনেকৈ অফেয়াৰ হ'ব নাই টোপনিত মাৰিছে টোপনি শুই থাকোঁতে মাৰিলে আৰু কাৰো একো ৰাইটছ নাই তাই যদি আজি তাই একো কৰা নাই ষ্টিল যদি তাই কৰিলেও হয় তে তথাপি তাৰ ৰাইটছ নাছিলে মাৰিবৰ কাৰণে সি কোনো নহয় তাইৰ ইভেন তাই সি ফাইনেন্সিয়েলিও কেতিয়াও তাইক ছাপোৰ্ট কৰা নাই একো কৰা নাই বাচ্চা এটা জন্ম দি দিছে তাইক ছোৱালী হয় বুলি ভাবে কি বাচ্চা জন্ম দিছে তাইক বিজি কৰিব তাইৰ এটা নিজৰ লাইফ আছিলে সি এটা বুঢ়া হয় 30 ইয়াৰ্ছ নে 40 ইয়াৰ্ছৰ বুঢ়া হয় আৰু তাই এজনী 22 ইয়াৰ্ছৰ ছোৱালী হয় তাই পাগল হৈ যোৱা নাই তুই এনেকৈ অকলে থাকিব একো অফেয়াৰ নাছিলে যদি আছিলে আপোনালোকে ওলাই ল'ব পাৰিব ন একো অফেয়াৰ নাছিলে তাইৰ জাষ্ট বিকজ ল'ৰা এটাৰ লগত কথা পাতিলে হাই হেল্ল' কৰিলে ক'ৰবাত যাই কেনে সেইটো বয়ফ্ৰেণ্ড হৈ যাব নোৱাৰে মদ ঘৰত আনি মদ খাইছিলে ইভেন তাই কেয়া কৰিব ট্ৰাই কৰিছিলে ডেইলি মই গম নাপাওঁ কিন্তু তাই মোক কৈছিলে মদ খাই ইভেন সি কোনোবা ছোৱালীৰ লগত ফোনত ভিডিঅ' কলত কথা চথা পাতি থাকিছিলে তাই সেইবোৰ শুনি কেনে মোক এদিন শুনাইছে ফোনত আৰু তাই আগৰ পৰাই কৈছিলে ই মোক মাৰি দিব ইভেন মোৰ হোৱাটছএপত মেছেজ আছে ক'ব কি মোক মাৰি দিব আৰু মাৰি দিলে সি চালেণ্ডাৰ কৰিছে ডাজন্ট মিন সি ৰাইট হয়